দশমমান শ্ৰেণীৰ ৰাজনীতি বিজ্ঞানৰ আজি দ্বিতীয়টো পাৰ্ট। আহকচোন আজি প্ৰথমটো কুৱেশ্যনলৈ আগবাঢ়োঁ। আজিৰ প্ৰথমটো কুৱেশ্যন হৈছে, প্ৰথম বিশ্বযুদ্ধ কোন চনত আৰম্ভ হৈছিল? ইয়াৰে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1914 চনত। আজিৰ দ্বিতীয়টো কুৱেশ্যন হৈছে, দ্বিতীয় বিশ্বযুদ্ধ কোন চনত আৰম্ভ হৈছিল? ইয়াৰে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1939। 3 নম্বৰ কুৱেশ্যনটো হৈছে, প্ৰথম বিশ্বযুদ্ধ পিছত বিশ্ব শান্তিৰ বাবে কোনটো সংস্থা গঠন কৰা হৈছিল? ইয়াৰে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জাতিসংঘ। কুৱেশ্যন নম্বৰ 4, ৰাষ্ট্ৰসংঘ কেতিয়া গঠন কৰা হৈছিল? ইয়াৰে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 24 অক্টোবৰ 1945। 5 নম্বৰ কুৱেশ্যনটো হৈছে, বৰ্তমান ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰ কিমানখন? ইয়াৰে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 193খন। কুৱেশ্যন নম্বৰ 6, 1945 চনত কিমানখন ৰাষ্ট্ৰই লগ হৈ ৰাষ্ট্ৰসংঘ স্থাপন কৰিছিল? ইয়াৰে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 51খন। কুৱেশ্যন নম্বৰ 7, কোন তাৰিখে ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয়? অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 24 অক্টোবৰ। কুৱেশ্যন নম্বৰ 8, ৰাষ্ট্ৰসংঘৰ চনদত থকা মুঠ অনুচ্ছেদৰ সংখ্যা হ'ল? ইয়াৰে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 111। কুৱেশ্যন নম্বৰ 9, ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নিউয়ৰ্ক। কুৱেশ্যন নম্বৰ 10, ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ কেইটা? অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 6টা। কুৱেশ্যন নম্বৰ 11, ৰাষ্ট্ৰসংঘৰ আটাইতকৈ ডাঙৰ অংগটো হ'ল? ইয়াৰে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সাধাৰণ সভা। কুৱেশ্যন নম্বৰ 12, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য কেইজন? ইয়াৰে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 5জন। 13 নম্বৰ কুৱেশ্যনটো হৈছে, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য কেইজন? ইয়াৰে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 10জন। 14 নম্বৰ কুৱেশ্যনটো হৈছে, তলৰ কোনখন ৰাষ্ট্ৰ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য নহয়? অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভাৰত। 15 নম্বৰ কুৱেশ্যনটো হৈছে, তলৰ কোনখন ৰাষ্ট্ৰ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হয়? ইয়াৰে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ফ্ৰান্স। 16 নম্বৰ কুৱেশ্যনটো হৈছে, বৰ্তমান ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান কোন? ইয়াৰে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ এণ্টনিও গুটেৰেছ। 17 নম্বৰ কুৱেশ্যনটো হৈছে, ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ কাৰ্যকাল কিমান বছৰ? ইয়াৰে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 5 বছৰ। 18 নম্বৰ কুৱেশ্যনটো হৈছে, আন্তৰ্জাতিক ন্যায়ালয়ৰ মুঠ ন্যায়াধীশৰ সংখ্যা কিমান? অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 15। 19 নম্বৰ কুৱেশ্যনটো হৈছে, কেতিয়া ৰাষ্ট্ৰসংঘই নিৰস্ত্ৰীকৰণ আয়োগ গঠন কৰে? ইয়াৰে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1952 চনত। 20 নম্বৰ কুৱেশ্যনটো হৈছে, কেতিয়া ৰাষ্ট্ৰসংঘই পাৰমাণৱিক অস্ত্ৰ সংকোচন চুক্তি স্বাক্ষৰ কৰে? ইয়াৰে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1968। কুৱেশ্যন নম্বৰ 21,
WHOৰ সম্পূৰ্ণ অৰ্থ হ'ল, ইয়াৰে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন। কুৱেশ্যন নম্বৰ 22, কেতিয়া ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ গঠন কৰা হৈছিল? অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 16 ফেব্ৰুৱাৰী 1946। কুৱেশ্যন নম্বৰ 23, ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগৰ সদস্য ৰাষ্ট্ৰসমূহক কিমান বছৰৰ বাবে নিৰ্বাচিত কৰা হয়? ইয়াৰে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 3 বছৰ। কুৱেশ্যন নম্বৰ 24, মানৱ অধিকাৰ দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 10 ডিচেম্বৰ। 25 নম্বৰ কুৱেশ্যনটো হৈছে, ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ ঘোষণাপত্ৰত কিমানটা অনুচ্ছেদ আছে? ইয়াৰে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 30টা। 26 নম্বৰ কুৱেশ্যনটো হৈছে, ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই কেতিয়া মানৱ অধিকাৰ ঘোষণাপত্ৰ গ্ৰহণ কৰিছিল? অপশ্যনকেইটাৰ ভিতৰত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 10 ডিচেম্বৰ 1948। 27 নম্বৰ কুৱেশ্যনটো হৈছে, ভাৰতত কেতিয়া ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰা হয়? ইয়াৰে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, 12 অক্টোবৰ 1933। কুৱেশ্যন নম্বৰ 28, ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সদস্যসকলৰ কাৰ্যকাল কিমান? অপশ্যনকেইটাৰ ভিতৰত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, 5 বছৰ। 29 নম্বৰ কুৱেশ্যনটো হৈছে, ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সদস্যসকলক কোনে নিযুক্তি দিয়ে? ইয়াৰে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ৰাষ্ট্ৰপতিয়ে। 30 নম্বৰ কুৱেশ্যনটো হৈছে, দক্ষিণ এছিয়া আঞ্চলিক সহযোগিতা সন্থা চমুকৈ সাৰ্কৰ মুখ্য কাৰ্যালয় ক'ত? ইয়াৰে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, কাঠমাণ্ডু। কুৱেশ্যন নম্বৰ 31, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ ICCৰ মুখ্য কাৰ্যালয় ক'ত? অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ডুবাই। কুৱেশ্যন নম্বৰ 32, আন্তঃৰাষ্ট্ৰীয় ফুটবল ফেডাৰেশ্যন ফিফাৰ মুখ্য কাৰ্যালয় ক'ত? অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জুৰিক। কুৱেশ্যন নম্বৰ 33, উত্তৰ আটলাণ্টিক চুক্তি সংগঠন নাটোৰ মুখ্য কাৰ্যালয় ক'ত? অপশ্যনকেইটাৰ ভিতৰত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ব্ৰুছেলছ। আজিৰ শেষৰটো কুৱেশ্যন, আন্তৰ্জাতিক ন্যায়ালয়ৰ মুখ্য কাৰ্যালয় ক'ত? ইয়াৰে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, দ্য হেগ।